মই যদি ধৰ্ষিতাই কৈছোঁ, ঐ ভদ্ৰ সমাজৰ অভদ্ৰ জন্তু, মই এজনী ধৰ্ষিতাই কৈছোঁ। কি দোষ কৰিছিলোঁ তহঁতে মোক ভোকাটোৰ বাঘ আৰু বলীয়া কুকুৰৰ দৰে সদবলে ভক্ষণ কৰিলি? ঐ কুকুৰৰ দল, কেতিয়াও কেঁচা মাংস খোৱা নাই নে তহঁতে? নিৰ্জন ৰাস্তাত সোপনি লৈ নিশাচৰৰ দৰে কিয় বাৰু জাগি থাক ৰাতিয়ে ৰাতিয়ে? তোৰ জন্মদাত্ৰী মাৰ শৰীৰ জানো পাৰিবি ভক্ষণ কৰিব? যদি নোৱাৰ তেন্তে প্ৰশ্নৰ উত্তৰ দে। কি পাৰ্থক্য তোৰ মাৰ শৰীৰ আৰু মোৰ শৰীৰৰ মাজত? মোৰ নৰম মাংসত তোৰ নিৰ্দয় হাতেৰে আঁচোৰ মাৰোতে মোৰ চেহেৰাত তোৰ দুৰ্হিতাৰ ছবি ভাহি নুঠেনে? নে তহঁতৰ বিবেকৰ মাজত কুকুৰে প্ৰস্ৰাৱ কৰিছে? আৰে তহঁতবোৰৰ মগজু আছে নেকি? তহঁতবোৰৰতো এটাই বেমাৰ, তহঁতবোৰৰ মাথো গুপ্তাংগ শিৰশিৰাই। কেতিয়াবা মন যায় কৰতেৰে বিচ্ছিন্ন কৰি দিওঁ নেকি তহঁতৰ বাসনাৰ লালতি নিগৰা নীলাজ মঙহৰ টুকুৰাটোক। হয়তো শীতল হ'ব ধৰিত্ৰী আইৰ জ্বালাময়ী বুকু। ঐ জোকৰ দল, ভোকৰ তাৰণাত ডিঙি মেলি মেলি কিয়নো তহঁতে ৰিক্ত পেটৰ চাহিদা পূৰাবলৈ আমি ফুলকমলীয়া বোৰকেই লক্ষ্য কৰ? ঐ পাষণ্ডহঁত, তহঁতবোৰৰ অস্থিবোৰৰ মজ্জা ইমানেই বেছি নে যে য'তে ত'তে টোপালে টোপালে নিগৰি পৰে? চিহ পিশাচ, ক'ত হ'ব তোৰ ঠাই? মই ভাবোঁ নৰকেও গৰজি উঠিব তোক দেখা পায় আৰু তোৰ পৰা আঁতৰত থকাৰ অজুহাত বিচাৰিব। তহঁতবোৰতো নিজৰ ৰক্তকো শুদাই এৰা নাই। তহঁতবোৰৰ নাক আৰু মুখত ঘি ঢালি চিৰস্থায়ীকৈ বন্ধ কৰি দিব লাগে উশাহৰ দুৱাৰ। কাৰণ দেশত অক্সিজেনৰ নাটনি চলি আছে আৰু তহঁতবোৰক অক্সিজেনৰ সেৱনৰ অধিকাৰ দি কোনো লাভ নাই। আগ্নেয়গিৰিৰ উত্তপ্ত লাভাত তহঁতবোৰক জীৱন্তে কৰবস্ত কৰিলে মোৰ অন্তৰে হয়তো সকাহ পাব। মাৰাত্মক কৰোণাই তহঁতবোৰৰ ঠিকনা পাহৰিছে কিজানি? ঐ অপদাৰ্থ, লাজ হ'বনে এতিয়াও? ঐ নিকৃষ্ট, মানুহ হবিনে কেতিয়াও?